তো হেল্ল' গাইজ, তো মই দীপজ্যোতি। তো আপোনালোকক সকলোকে মোৰ অন্যতম কলেজ ভ্লগলৈ স্বাগতম জনাইছোঁ। তো আজি আচলতে কলেজত ড্ৰেছটো পিন্ধি মানে ভ্লগ এটা কৰিম বুলি ভাবিলোঁ। তো বহুদিন ভাবিছিলোঁ যে কলেজ ভ্লগ এটা বনাওঁ কাৰণ মানে আমাৰ যিটোকে 6th চেম মানে শেষেই হ'বৰ হ'ল আৰু কলেজীয়া জীৱনো মানে শেষেই হ'বৰ হ'ল। তো কেতিয়াবা ভাবিলে বেয়াও লাগে। তো আজি ভাবিছোঁ সেইকাৰণে এটা কলেজ ভ্লগকে বনাই দিওঁ। আৰু এতিয়া জাষ্ট মই গা চা ধুই আহিলোঁ আৰু এতিয়া ভাতটো খাই ডাইৰেক্ট ওলাই যাওঁ। তো গাইজ এতিয়া ভাত তাত খাই ৰেডি হ'লোঁ আৰু এতিয়া ডাইৰেক্ট কলেজত যাওঁ। তো বলক এতিয়া গৈ থাকোঁ। তো এতিয়া মই কলেজলৈ ওলালোঁ ঘৰৰ পৰা। আৰু আপোনালোকে এতিয়া ভিউটো কেনেকুৱা পাইছে মই নাজানো। তো ফাৰ্ষ্ট টাইম আজি মটো ভ্লগ কৰিব ট্ৰাই কৰিছোঁ, নাজানো কেনেকুৱা এটা হৈ আছে। তো ভিডিঅ'টো পিছত চালে গম পাম আৰু কেনেকুৱা হয় কেনেকুৱা নহয়। তো এতিয়া গৈ আছোঁ আৰু বহুত দেৰি হ'ল, এতিয়া 8:30মান বাজিল আৰু 9টাৰ পৰা মোৰ ক্লাছ আছে, মানে প্ৰেক্টিকেল আছে। চ' কি হয় চাই লওঁ। এতিয়া 8:31মান হ'ল আৰু বেছি জোৰকৈও যাব নোৱাৰোঁ এতিয়া মানে। আৰু এতিয়া কুকুৰমাৰা পালোঁ আৰু মানে মেইন ৰোড ছিগনেল। অ'কে, একবাৰ ক'ৰবাত ৰখি পেলাই ভিউটো চাব লাগিব কেনেকুৱা আহি আছে। আৰু এতিয়া মই বৰ্তমান 43 স্পীডত যাই আছোঁ। ছিগনেল লাইটটো বন্ধ কৰি লওঁ। আৰু কেনেকুৱা বা হৈ আছে চাউণ্ড কোৱালিটিও সেইটোও নাজানো, ভিউটোৱে গম পোৱা নাই মই আৰু চাউণ্ড কোৱালিটিও গম পোৱা নাই। পিছত চালেহে গম পাম কেনেকুৱা হয়। তো প্ৰথম মটো ভ্লগ আজি এডজাষ্ট কৰি ল'ব আৰু কেনেকুৱা হয়। তো নেক্সট লাহে লাহে ইম্প্ৰুভ কৰিম আৰু প্ৰথমতেতো ভাল নহ'ব এনেও জানো, বাট চাব পৰা হ'লেই হ'ল আৰু। অ' মাই গড, হেলমেটটো পূৰা তলফালে আহি আছে। এটা কাম কৰিব লাগিল, ক'ৰবাত ৰখি পেলাই বস্তুটো একবাৰ চাব লাগিল। তো ইয়াতে ৰখি দিওঁ একবাৰ। আৰু এতিয়া তেজপুৰ পালোঁ আৰু। তো গাইজ চাই ল'লোঁ। তো গোটেই বেয়া হোৱা নাই আৰু। তো 100ৰ ভিতৰত 40-50মান দিব পাৰি আৰু। তো এতিয়া বেছি দেৰি নকৰোঁ, বলক এতিয়া গৈ থাকোঁ কাৰণ এতিয়া 8:34 হৈ গ'ল আৰু মোৰ 9টাৰ পৰা প্ৰেক্টিকেল ক্লাছ আছে, নহ'লে আৰু আজিও ক্লাছ গৈ নাপাম। হেলমেটটো চাচোন। তো গাইজ আৰু এবাৰ মানে ৰখিছিলোঁ সাতপহলি। তো মিৰ্জা আজি যাই নাপাম চাগে, কি যে হ'ব মানে আৰু। खत्म, बाय बाय, टाटा, गुड बाय। এখানে কি কৰিব লাগছে, নাযায়ও সেও কৰে চালা। ইফালে দেৰি হৈছে। আৰু এতিয়া টাইম হ'ল 8:52 আৰু 8 মিনিট আছে। 8 মিনিটত মিৰ্জা পাই যাম আৰু যোৱাকালি যে মই ভিডিঅ'টো দিছিলোঁ, মানে যোৱাকালি নহয় আৰু পৰহি মানে দিছিলোঁ এই ফুড চেলেঞ্জটো, তাত মানে সকলোৱে কমেণ্ট কৰিছে যে দাদা শ্বৰ্ট ফিল্ম কেতিয়া আহিব, শ্বৰ্ট ফিল্ম। তো মানে মই ভ্লগ দিলেই হ'ল, ভ্লগ দিলেই মানে শ্বৰ্ট ফিল্মৰ কথাটো থাকিবই যে দাদা শ্বৰ্ট ফিল্ম কেতিয়া আহিব। তো আপোনালোকে শ্বৰ্ট ফিল্মত বহুতখিনি মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমিও শ্বৰ্ট ফিল্ম কেতিয়াও বাদ নিদিওঁ, কৰি যাম। আৰু এতিয়া মানে কি হ'ল, আমাৰ কলেজো যিদিকে চলি আছে আৰু আমি যদিকে 6th চেম, তো 6th চেমৰ এক্সামো হ'ব আৰু ছেশ্যনলৈ আমাৰ 7 তাৰিখমানৰ পৰা জুনৰ। চ' তেনেকেই আৰু কৰিব পৰা নাই শ্বৰ্ট ফিল্মৰ কাম, আৰু অতি সোনকালে কৰিম আৰু আমি প্লেনিং কৰি আছোঁ। আৰু এনেও 6th চেমটো শেষ হোৱাৰ পিছত আৰু ভালকৈ কৰিব পাৰিম, তেতিয়া মান্থলি 2-3খনকৈ দিব আমি ট্ৰাই কৰিম আৰু সকলোৱে মৰম আশীৰ্বাদ কৰিব। তো সেইকাৰণে আমাৰ শ্বৰ্ট ফিল্ম কৰিব পৰা নাই এক্সামৰ কাৰণে, আৰু ইফালে ক্লাছো চলি আছে। তো এতিয়া বাজিলে 8:54 আৰু মিৰ্জা পাওঁ আৰু বেছি নাই, অকণমান আছে। শ্বহীদ বেদী পালোঁ আৰু পূৰা টাইমত পাম আজি মানে। বেলেগ এদিন নাপাওঁ, কিন্তু বেলেগ এদিন মই আধা ঘণ্টা লেট হয়, ছাৰক সদায় গালি খাওঁ। আৰু আজি মানে কালি ৰাতি ভাবিছিলোঁ যে আজি ভ্লগ কৰি যাম কলেজত, তো সোনকালে উঠিবই লাগিব। তো তাৰ কাৰণে সোনকালে উঠিছোঁ আজি। তো এইফালে যাওঁ নেকি, ছিগনেল লাইট দিছোঁ ৰ, নতুন নাযাওঁ দে, এইফালেৰে যাম। তো আগত আছে মিৰ্জা চক্ৰ, তো মই এইফালেৰে যাম। আৰু এতিয়া 8:55, 5 মিনিট আছে। কিবাকৈ পালোঁ দিয়ক আৰু গাইজ কলেজ। মই ভাবিছিলোঁ আজি কলেজ যাই নাপামেই চাগে, আৰু নাজানো ক্লিপ কি হৈ আছে, যেনেকৈ আহিছে তেনেকৈ লগাই দিম আৰু উপায় নাই। তো এইফালেৰে আহিলে আমাৰ কলেজৰ প্ৰথম গেট পায়।
আৰু মই কলেজৰ এটা ভিডিঅ' আগতে বনাইছোঁৱে, তো আপোনালোকে চাব। যদি কোনোবা ফাৰ্ষ্ট ইয়েৰত যদি কোনোবা এডমিশ্যন ল'ব খোজে, তো কলেজখন ভালকৈ দেখাব ট্ৰাই কৰিছোঁ এটা ভ্লগত। তো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তো আপোনালোকে চাব। আৰু এইফালেৰে নাযাওঁ নেকি গাইজ, এইফালেৰে নাযাওঁ, মই সেইফালেৰে যাম। মানে আমাৰ সিফালৰ পৰা কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ওচৰ হয়, তো এইটো হৈছে ফাৰ্ষ্ট গেট, তো চাই লওক। তো মই যাম এইফালেৰে। তো সেইটো আছিলে ফাৰ্ষ্ট গেট, আৰু মই মানে ছেকেণ্ড গেটেৰে যাম। আৰু আপোনালোকক আজি ছেকেণ্ড গেটটো দেখাই দিওঁ। মানে ইফালেৰে আমাৰ কলেজৰ ছেকেণ্ড গেট পায় আৰু ইফালৰ পৰা গ'লে আমাৰ ডিপাৰ্টমেণ্টৰ ওচৰ হয়, আৰু মই ইফালেৰে যাওঁ প্ৰায়ভাগ। এতিয়া টাইম হৈছে 8:57, এইটো হৈছে ছেকেণ্ড গেট আমাৰ। তো ইয়াতে গাড়ীখন পাৰ্কিং কৰি দিওঁ। আৰু এয়া হৈছে আমাৰ কেমিষ্ট্ৰি লেব, য'ত আমি প্ৰেক্টিকেলবোৰ কৰোঁ। আৰু এতিয়া প্ৰেক্টিকেল ষ্টাৰ্ট হ'বৰ হৈছে আৰু তো গাইজ এইজন মানে আমাৰ টপাৰ হিমাংশু দাস। হিমাংশু দা, কি খবৰ? ইলাজ কৰিছে। আৰু এইটো হৈছে লক্ষ্য, এইটো হৈছে ছেকেণ্ড টপাৰ, এইটো ছেকেণ্ড টপাৰ। এই ব্ৰ, তো গাইজ আপোনালোকক মানে এটা লেব কোট দেখাম মই। এইটো চাওকচোন, এইটো মানে প্ৰেক্টিকেল ইমানেই কৰে, চব মানে একদম কিবা হৈ গৈছে। হা হোৱা নাই, এইটো ৰাইডিং জেকেট কৰিবি এই BSCৰ পিছত, আফটাৰ BSc। গাইজ এতিয়া মানে আমাৰ প্ৰেক্টিকেলটো ষ্টাৰ্ট হ'ব আৰু ইফালে মভেশ মানে লাষ্ট কৰি লগতে তো ইফালে লক্ষ্য আছে, লক্ষ্য আৰু ইফালে লক্ষ্যই পূৰা এই চলটো আনিছে, এতিয়া লিখি আছে। তো এতিয়া লেবত আছোঁ আৰু নিৰূপম কৈ দিয়া। তো নিৰূপম মোৰ মেজৰৰ ফ্ৰেণ্ড হয় নেকি? হয়। তো এতিয়া আমাৰ কাৰ্যকলাপ হ'বই আৰু 9 বছৰ থাকি আৰু মনটো বেয়া লাগি অলপতো লাগিবই। এতিয়া প্ৰেক্টিকেল লেবত আছোঁ, তো এইফালে প্ৰেক্টিকেল হৈও আছে, আৰু তেনেকৈ ভিডিঅ' এলাও নাই, তথাপি অলপ আৰু এইফালে সিমান বহুত কষ্ট কৰি আছে ল'ৰাজনে। আৰু এইফালে গীতু প্ৰেক্টিকেল কৰি আছে আপোনাৰ, আৰু এইফালে গোটেই আমাৰ মেজৰৰ ছোৱালীকেইজনী। गजब बेइज्जती है। তো গাইছ এটা মানে যাদু দেখাব লক্ষ্যই মানে যাদু দেখাব গাইছ এটা। কি হ'ব লক্ষ্য? যাদুটো কি হ'ব? অ' বাপৰে বাপ, অহা নাই দেখোন। আহিছে। তো এতিয়া মানে আমি প্ৰেক্টিকেলটো খতম হ'ল আমাৰ, আৰু এতিয়া মানে আমাৰ ক্লাছ হ'ব ন লক্ষ্য। ইফালৰ পৰা ক'লা হৈছে, ইফালৰ পৰা যাওঁ অ'কে। আৰু এইফালে ৰাজু ঘৰত টিউশ্যন হা, এতিয়া টিউশ্যন এতিয়া প্ৰেক্টিকেল, ঘৰত টিউশ্যন এতিয়া প্ৰেক্টিকেল। ইমান পইচা কিমান হা, ঘৰত টিউশ্যন গাইছ। মানে ই টিউশ্যন কৰে, ইমান টিউশ্যন মানে কৰে। যদি টিউশ্যন কৰা চলি কোনোবা চাই আছা ভিডিঅ'টোত মোক কমেণ্ট এটা কৰি দিব গাইছ। 2 hours later. তো এতিয়া ক্লাছ প্ৰেক্টিকেল পূৰা খতম হ'ল, মানে কেতিয়াবাতেই খতম হৈছে। তো মই মানে আৰু ভ্লগ তেনেকৈ কৰাই নাছিলোঁ, আৰু এতিয়া ইয়াতে থৈ দিছিলোঁ স্কুটিখন, মানে বেলেগ জেগাত থৈ দিছিলোঁ আৰু। তো পূৰা বৰষুণ আহিছে ইয়াতে। তো এতিয়া যাওঁ আৰু ইফালে কলেজত আজি মানে বঁটা বিতৰণী সভা হৈ আছে, মানে প্ৰাইজবিলাক দি আছে কলেজ উইকৰ। তো এতিয়া যাম আৰু ইফালে লক্ষ্য আছে। অ' যাবি না? তো এতিয়া যাওঁ আৰু দিয়ক দাদা, আহিছোঁ। তো এতিয়া এইফালে লক্ষ্য গ'ল, আৰু মই ইটো ফালেৰে যাওঁ নিজৰ ফালে। তো কলেজ ক্লাছ কেতিয়াবাই শেষ হৈছে, মই আৰু তেনেকৈ ভ্লগ কৰা নাছিলোঁ। তো ভাবিলোঁ ভিডিঅ'টো লক্ষ্য, তো মই ভাবিলোঁ আৰু ভিডিঅ'টো এণ্ড কৰোঁ এতিয়া। আৰু মানে কি আমাৰ কলেজ এৰিবৰে হ'ল, আৰু আজি 5 বছৰে এইখন কলেজত পঢ়িলোঁ, আৰু কলেজখনৰ লগত কিবা এটা ভাল স্মৃতি জড়িত হৈ আছে আৰু সদায় থাকিব। আৰু আপোনালোকেও আমাৰ দক্ষিণ কামৰূপ কলেজত আহিলে গম পাব কেনেকুৱা লাগে আমাৰ কলেজখনত পঢ়ি। আৰু যিসকলে এইবাৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ম কৰি ভাবি আছে, তো আমাৰ দক্ষিণ কামৰূপ কলেজত এডমিশ্যন লৈ লওক। আৰু
সকলোৱে ভালদৰে পঢ়ক যাতে নিজৰ লগতে কলেজখনৰো নাম হয় তো সেইটোৱে তো আজি মটো ভ্লগটো এইখিনি আছিলে তো কেনেকুৱা লাগিলে জনাব আৰু প্ৰথম মটো ভ্লগ হয় কিবা ভুল হ'ব পাৰে তো এইখিনি ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰি যাব আৰু যদি চেনেলটো নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই 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 দিব মনে যোৱা নাই কিবা ভাল লাগিছে এনেকৈ কথা কয় তো তথাপি একো নাই দীঘল হৈ যাব নহ'লে ভিডিঅ'টো আৰু এতিয়া বিজয়নগৰ পালোঁ তো বাই বাই